ইউটিউব চেনেল গৈ আছোঁ এইকেইটা গাড়ী শিকেগৈ নিখিল এয়া এইকেইটা গাড়ীখন উলিয়াই আছে আজি কাৰ ভাল এইটো গোটেইকেইটা অলপ কুচলাই উঠি দিন আপুনি দাদা শংকৰ আঁতৰিব বহি আঁতৰিব মনত থবি বাবা ভৰি সদায় ক্লাছ লাহে ক্লাছডাল লাহেকৈ চাবি দিবি বেছি যদি স্পীড গৈছে ক্লাছডাল লাহেকৈ চাবি দিবি ক্লাছডাল লাহেকৈ ধৰ লাহেকৈ ব্ৰেক ডাউন মাৰ ব্ৰেক উঠিব এৰি দে ব্ৰেক এৰি দে ক্লাছ এক্সেলটো দে ক্লাছ এৰি দিবি ডাবল দে A few moments later. এৰি দে ক্লাছডাল এৰি দে লাহে এৰি দে रहा नहीं जाता আকৌ দ্বিতীয় ষ্টেপটো আহিব কিন্তু মই এইটো এৰি দিলোঁ মোৰ গিয়াৰলৈ চোৱা নাই হেৰিলৈ চোৱা নাই কিন্তু 3 নম্বৰ লাগিলে কিন্তু মোৰ ক্লাছডাল লগে এৰি দিলোঁ এক্সেলটো লাহেকৈ দিবই লাগিব গাড়ী নিউট্ৰেল লৈ আনিলোঁ গাড়ীখন মোৰ নিজৰ কণ্ট্ৰল লৈ আনিলোঁ সোমোৱাৰ পাছত যেতিয়া মোৰ কণ্ট্ৰল গাড়ীখন মোৰ নিজৰ কণ্ট্ৰল আহিলে তেতিয়া মই 1 নম্বৰ আহিব মই নিজে গাড়ীখন এটা চাব কেই নম্বৰত যাব 2 নম্বৰটো কেতিয়াও নাযায় গাড়ীখন 1 নম্বৰত যাব 1 নম্বৰত গ'লে তই গাড়ীখনত জোৰ দি ল'ব লাগিব তাক এক্সেলটো এবাৰ উজ্জ্বল গৈছে চলাবলৈ কুচত নি আজি প্ৰথম পাবিয়ে নাই এক্সেলটো এইটো লাহেকৈ গিয়াৰটো লগা 1 নম্বৰ এইফালে ঠেলি পিনে ক্লাছডাল ধৰি ল এইটো এইবোৰ লাহে এক্সেলটো যে লাহে ক্লাছডাল ধৰ লাহে এই ইমান জোৰ নহয় লাহে এক্সেলটো লাহে দে লাহে এক্সেলটো কমা বেছি স্পীড হৈছে যে লাহেকৈ দে এক্সেলটো লাহেকৈ পচাই দে A few moments later. কেনেকুৱা এক্সপিৰিয়েঞ্চ মজা কেনেকুৱা মজা পাইছা বহুতখিনি তুমি খেত বহিছে বাৰী পৰিছে পালত এক্সেলটো দে লাহেকৈ বছ লাহে গাড়ীখন লাহেকৈ গ'ল বুলি ক'লে ক্লাছডাল লাহেকৈ দবাই দিবি আকৌ এৰি দিবি এতিয়া ক্লাছ সম্পূৰ্ণ এৰি দিম নি ক্লাছ সম্পূৰ্ণ এৰি দে লাহে পৰক এৰি নিদিওঁ ন এক্সেলটো লাহে এক্সেলটো কমাই দে তাৰপিছত যোৱাৰ পিছত এৰি দিবি আৰু একেবাৰে গাড়ীখন গ'ল বুলি ক'লে মোচনটো ল'লে বুলি ক'লে গাড়ীটো এৰি দিলি শিকি আছে পুৰা নয়ন আজি ভিডিঅ'টো গাড়ী শিকাৰ ওপৰতে ভিডিঅ'টো বনাই দিছোঁ কোনে জানে কমেণ্ট কৰিবা আৰু কোনে নাজানে সিও কমেণ্ট কৰিবা মই আগতে ইয়াতে পঢ়িছিলোঁ এয়া এইফালে 6, 7 আছিলে এইফালে 8 এতিয়াও এনেকৈ আছে চাগে এইটো অফিচ ৰুম ইটো
এইফালে LP স্কুলখন। কালি ক্লিপ দুটা বনাইছিলোঁ, এনেই সৰু সৰু ক্লিপ চাই লওক আগতে সেইকেইটা, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া গৈ আছোঁ, কুচিয়া এটা ফচিলে বুলি কৈছে, খান্দিছে নেকি? হয়তো দুইফালে লাগিলে, দুইফালে দুডাল হেৰিয়ত লাগি গ'ল। দাঙি দিয়া। ইয়াৰ পিছত আমি নয়নৰ ঘৰলৈ গৈ আছোঁ গোটেইকেইটা। এই ৰাস্তা ওলাই গৈছে, বাৰীৰ ভিতৰে যাবি। ৰাতি কোনদিনাখন লাগিছিল তহঁতি? ৰাস্তা আমি পাই গ'লোহি নয়নৰ ঘৰ। এইটো এইফালে এইটো পিছফালেও গুচি আহিলে আহিব নাই। A few moments later. কালি এইটো ক্লিপটো থাকি গ'ল, তাকে ভাবিলোঁ এইটো ব্লগতে দি দিওঁ। এতিয়া আজিলৈ সমাপ্ত। এইফালে হ'লেও পাৰিছা যথেষ্টখিনি। এদিন আৰু শিকা কিমান পাৰিব লাগে জানিবই লাগে ন। লাগিব টাইম। যাবা ঘূৰি আহিলোঁ ঘৰলৈ বুলি, এইফালে এটাক লগ পাই গ'লোঁ, যাদু। এইফালে নয়ন এহেঁতি পাৰিছেই, এদিন শিকিছে। নয়নক এদিন হ'ল, দুদিন, আজি এদিন দুদিন হৈছে এয়া শিকা। তোমাৰ অনুমানিক কেইদিনত আহিব? 10 দিন। তোমাৰ 20 দিনমান লাগিব। 20 দিন। আজি ইয়াৰ প্ৰথম হৈছে আৰু বাৰু, প্ৰথম দিন উজ্জ্বলত। ইয়াৰ 2 দিন হ'ল, ইয়াৰ এদিন। এতিয়া অলপ এই পুলটোতে বহোঁ, তাৰপিছত ঘৰলৈ যাওঁ আৰু। একো খোৱাও নাই। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। 3 জানুৱাৰীত আমি পিকনিক যাম, ক'ত যাম আপোনালোকে গম পাব ভিডিঅ'তে। আৰু তেতিয়ালৈকে বাই বাই গাইছ, বাই বাই দি দিয়া। এইফালে দি দিয়া। ৰাতিপুৱা কি ফেটিছা এইবোৰ। তেতিয়ালৈ বাই বাই।